আমি যাতে ভাল কৰি ইনভেষ্টিগেট কৰিব পাৰো পুলিচৰ যিমানবিলাক জনমুখী কাম সাৰ্টিফিকেট ভেৰিফিকেশন এইবিলাক যাতে তৎপৰ কৰি দিব পাৰে পুলিচৰ নিযুক্তি যাতে নিয়মীয়াকৈ হয় এই গোটেই কথাবোৰে আলোচনা কৰা হৈছে সেপ্টেম্বৰত আগতে আৰক্ষীৰ নিযুক্তিও হয় আৰু নিয়মীয়াকৈ হয় এই গোটেই কথাবোৰে আলোচনা কৰা হৈছে সেপ্টেম্বৰত আগতে আৰক্ষীৰ নিযুক্তিও হয় আৰু সেপ্টেম্বৰত নতুন এডভাৰটাইজো ওলায় আমাৰ গোটেই কনসেপ্টটোৱে হ'ল যে অসম আৰক্ষীত কোনো খালী পদ থাকিব নালাগে ড্ৰাগছ নিয়ন্ত্ৰণ হ'বই নোৱাৰে কাৰণ ই এটা বহুত ডাঙৰ চক্ৰ মণিপুৰৰ আপোনালোকে জানে মাইনমাৰত জানে হাজাৰ হাজাৰ বিঘা মাটি পপি কাল্টিভেশ্যনত আছে গতিকে এই যুঁজটো দীৰ্ঘদিনীয়া যুঁজ এইটো এটা দুটা দিনত জিকিব পৰা যুঁজ নহয় ই দীৰ্ঘদিন ধৰি তাক লাগি থাকিব লাগিব 10 বছৰ 20 বছৰ আপুনি সংগ্ৰাম কৰি থাকিব লাগিব ড্ৰাগছটো এনেকুৱা বস্তু সামান্য পেকেট এটা পকেটত লৈ আহিব কোনেতো সন্দেহ নকৰে সেইকাৰণে এই যুঁজখন এনেকুৱা যুঁজ যে ইয়াত ৰিজাল্ট 2 বছৰ 3 বছৰ কাৰণে নহয় দীৰ্ঘম্যাদী এটাৰ পিছত এটা কেছ ধৰি তেওঁলোকক ফাইনেন্সিয়েলি উইক কৰি দিব লাগিব হেণ্ডলাৰ বিলাক ধৰিব লাগিব তেওঁলোকৰ ব্যাকৱাৰ্ড ফৰৱাৰ্ড লিংকেজ কৰি তেওঁলোকৰ মালিকৰ ওচৰলৈকে যাব লাগিব এটা সময়ৰ পিছত আমি যাব নোৱাৰো নেক্সট এড্ৰেছটো মাইনমাৰত আহি যায় সেইকাৰণে